লকডাউনত ৰাজ্য চৰকাৰৰ আয় অভাৱনীয়ভাৱে হ্ৰাস বিভিন্ন বিভাগৰ বাজেট প্ৰস্তাৱিত পুঁজি কৰ্তনৰ পৰিকল্পনা ৰাজ্যৰ বিত্ত বিভাগৰ NHMৰ ৰাজ্যিক সদৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৰোনাক প্ৰতিহত কৰিবলৈ স্বাস্থ্যমন্ত্ৰী বিভাগীয় বিষয়া কৰ্মচাৰীৰ তৎপৰতাক প্ৰশংসা কৰোনাক জাতি ধৰ্মৰ ঊৰ্ধত আখ্যা প্ৰধানমন্ত্ৰীৰ ইয়াৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হৈ যুঁজ দিয়াৰ আহ্বান মোদীৰ লকডাউনৰ মাজতে মেট্ৰিক হাই মাদ্ৰাছাৰ পৰীক্ষাৰ বহি মূল্যায়ন প্ৰক্ৰিয়া সম্পূৰ্ণ মে'ৰ অন্তিম সপ্তাহত ফলাফল মহামাৰী কৰোনাৰ অন্তৰ্ভুক্ত হ'ব শৈক্ষিক পাঠ্যক্ৰমত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন বিভাগৰ সিদ্ধান্ত প্ৰসিদ্ধ বক্সাৰ যমুনা বড়োৰ মহানুভৱতা শোণিতপুৰৰ ঢেকীয়াজুলিত আৰ্তজনৰ হাতত তুলি দিছে খাদ্য সামগ্ৰীৰ টোপোলা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুমিতা মহাজনৰ এণ্টিভাইৰাছ মন্ত্ৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰাৰ আহ্বান আজিৰে পৰা লকডাউন শিথিল হ'লেও প্ৰব্ৰজিত শ্ৰমিকৰ আন্তঃৰাজ্যিক যাতায়াতত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজ্য চৰকাৰলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পত্ৰ কৰোনাৰ প্ৰাদুৰ্ভাৱৰ মাজতে উজনি অসমত সোৱাইন ফিভাৰ তিনিচুকীয়া ডিব্ৰুগড়ত ব্যাপক হাৰত গাহৰিৰ মৃত্যু কাইলৈ জন্মদিন পালন নকৰে ৰাণী দ্বিতীয় এলিজাবেথে কৰোনাক ৰোধিবলৈ ব্ৰিটেইনতো লকডাউন অব্যাহত থকাতে ৯৪ সংখ্যক জন্মদিন উদযাপন নকৰাৰ সিদ্ধান্ত